হিল ললো তাৰ পিছত লেপা মাটি একবাৰ যাব লাগিব কিন্তু একবাৰ যোৱা নাই একবাৰত গেলি ভাল হ'ব গৈছে তো এতিয়া ৰান্ধনি চেঞ্জ এবাৰ মই ৰান্ধনি বনোৱাটো নাই এনে লাৰি আছো আৰু বনাব নাজানো অলমোষ্ট হৈ গৈছে আৰু কমপ্লিট আলু চালু পুৰা সিজিছে আৰু ওকে ঠিক আছে তো এতিয়া গৈ থাকো আৰু কাইলৈ অফিচত লগ পাম না আকৌ ৰিটাৰ্ণ আহিব লাগিব বয়ে পিছফালৰ পৰা কৈ আছে নহয় আজি থাকিব লাগিব বোলে গুড মৰ্নিং ফ্ৰম হেঙালপাৰা মাহীৰ ঘৰ যোৱাকালি আহিছিলোঁ মাহীৰ ঘৰ আৰু সেইটো চাহ তাহ খালোঁ যাবলৈ ওলাইছোঁ অলমষ্ট কিন্তু পথাৰত ধান কাটি আছে অকণমান ধান কাটি আহোঁ নতুন এক্সপিৰিয়েঞ্চ লৈ আহোঁ তো বলকচোন চাই আহোঁ মানে চায়ো আহোঁ ধানটো আৰু কাটিও আহোঁ চ' গাইজ একেবাৰে পথাৰৰ মাজে মাজে ধান কাটি আছে অকণমান দেখুৱাওঁ ধান কটা দৃশ্য ধান কাটি কাটি থৈ দিছে ইয়াতে কিন্তু ধান কটাখিনি দেখুৱাই আছোঁ বাৰু এইবিলাক ধান কাটি কাটি থৈ দিছে এইবিলাক ধান কাটি কাটি থৈ দিছে আৰু এইফালে ধান কাটি আছে সেইফালে চ' এইবিলাক হৈছে ধান লাইফত প্ৰথমবাৰৰ বাবে এক্সপিৰিয়েঞ্চ এতিয়া মই ধান কাটিম ত' ইয়াৰ পৰা ষ্টাৰ্ট কৰোঁ তো মিউজিক লগাই দিম বাৰু জংঘলে আছে বেছি ন অকণমান কাটিছোঁ বেছি কাটা নাই কাৰণ সময় কম আছে এতিয়া যাব লাগে তো এয়া লগ ধন্যবাদ আহিছোঁ দেই চ' ফাইনেলি এতিয়া কৰি ল'লোঁ গোটেইখিনি ধান চান কটা হৈ গ'ল এতিয়া যাব লাগে কিবা এটা খাই পেলাই আকৌ ওলাব লাগে পথাৰ মাজত খোজকাঢ়াটো বহুত দিগদাৰ সাপ চাপ আছে নেকি নাই সাপ চাপ নাই এইফালেদিয়ে যাওঁ আৰু বেছি মাজেদি এতিয়া কিবা এটা খাই পেলাই আকৌ ওলাব লাগে দেখুৱাইছোঁ বাকীখিনি তো ধুনীয়াকৈ ভাত অকণমান খাই ল'লোঁ আৰু এতিয়া দাদাৰ লগত গৈ আছোঁ বেঙেনাবাৰী আমাৰ অফিচৰ ষ্টাফ তো সকলোৰে ঘৰত যাম আজি আৰু প্ৰথমে ধুবদাহঁতৰ ঘৰত যাম তাতে একদম পূৰা ডাঙৰ খানা এটা আছে হাঁহ চাহ মাৰিছে তো খানা চানা খাই পেলাই মানে প্ৰথমতে অকণমান ফুৰিম গাঁওখন তাৰপিছত খানা খাম আৰু গাঁও ফুৰাটো দৃশ্য গোটেইখিনি নেদেখাওঁ আমি খানা খোৱা দৃশ্য গোটেইখিনি আপোনালোকে দেখা পাব তো গৈ থাকোঁ আৰু তালৈকে It's all gonna be alright. Thinking about all the things we did tonight. What a time to be alive. Just you and I. So guys, মাহীহঁতৰ ঘৰৰ পৰা আহি পাই ইয়াতে আমাৰ অফিচৰ ষ্টাফৰ মানে গোটেইকেইটাৰে ঘৰত সোমালোঁ চবৰে ঘৰত চাহ খাই খাই আজি অৱস্থা বেয়া হৈ গৈছে মানে এতিয়া ফোনতো চাৰ্জ নাই তো চাৰ্জাৰ এডাল যোগাৰ কৰিছোঁ ক'ৰবাৰ পৰা এতিয়া ফোনটো অকণমান চাৰ্জ দিম তাৰপিছত আজি দুপৰীয়াৰ যোনটো খানা তামাম খানা কাৰণ হাঁহ মাৰিছে হাঁহ বনাই আছে ইনষ্টাত ফটো এখন আপলোড কৰিছোঁ চাব ডেছক্ৰিপশ্যন লিংক আছে ইনষ্টাগ্ৰামত ফ'ল' কৰি দিব তো আজি তামাম পাৰ্টি হ'ব আৰু তাৰপিছত আৰু গুৱাহাটীলৈ গৈ থাকিম আৰু ৰাজিনকা হাঁহ কাটি আছে আৰু পূৰা খানা তাগৰা আৰু আজি নেকি হে চ' সেইফালে যোগাৰ হৈ আছে মানে ভাত আৰম্ভ হৈ গৈছে মানে মাংস বনাই আছে হাঁহৰ মাংসটো অকণমান গাঁৱৰ পৰিৱেশটো দেখুওৱা বুলি আহিছোঁ এইফালে ধুনীয়া পুখুৰী এটা আছে পুখুৰীৰ পাৰত মজা আৰু ইটছ কল নেচাৰ সঁচাকৈ বহুত বেছি ভাল লাগে এনেকুৱা পৰিৱেশ বতাহ মানে বহুত ধুনীয়া বতাহ মাৰি থাকে আৰু পলিউশ্যন নাই পলিউশ্যন ফ্ৰী বহুত বেছি ভাল লাগিছে বহুত টাইমৰ পিছত এনেকুৱা এটা পৰিৱেশ পাইছোঁ ভাল লাগিছে আমাৰ এতিয়া চাওঁ মাংস কিমান আগবাঢ়িছে তো আজি আমাৰ খানাৰ ৰান্ধনি হৈছে এইফালে ৰাজিন্দা আৰম্ভ হ'ল নেকি আৰম্ভ হ'লে বনাম আৰু কাটি বেটি হ'ল কাটি কুটি ৰেডি এতিয়া পূৰা একদম পৰিৱেশটো কেনেকুৱা পৰিৱেশ চাওক পূৰা একদম খৰিত বনাই আছে হাঁহৰ মাংস এতিয়া বনাওক সোনকালে এইফালে হাঁহৰ মাংস হৈ গৈছে বহুত হাঁহৰ মাংস লৈ আহিছে খৰিত বনাব হাঁহৰ মাংস এয়া কিমান মানুহ ওলাইছে কাটি কুটি হা 1 কেজি অকণমান হ'ব 1 কেজি অকণমান হ'ব ন আজি তামাম খানা মানুহ আমি 4জন হা মানুহ 4জন এয়া গৌতম দা আপুনি একদম লছ খাইছে লছ নাই কি গৌতম দা কি ক'ব গৌতম দা কি কহি নহয় গৌতম দা চাব না পিছত ভিডিঅ'টো কি ক'ব হা ৰাতি হাঁহ লাগে এই হাঁহ লাগে হাঁহ মাৰা তাৰ সমান নাই
ৰাতি আহা লাগে তাক কিবা বান্ধি বনোৱা হে এতিয়া বনাই আছে আৰু এইফালে হাঁহৰ মাংস অলমষ্ট হ'ব হৈছে আৰু কাৰিকৰ চেঞ্জ হৈ গ'ল এবাৰ দুবদা আহি গ'ল ৰাজিনকা ক'ত পলাল ৰাজিনকা কিবা আনিব গৈছে কিবা আনিব পাহৰিল চাগে এইফালে বুবুলে ৰখি আছে কেতিয়া হ'ব কেতিয়া খাম নাকি কি মাছ গৰৈ মাছ পুৰা ৰাজিনকা পুৰিছে না গৰৈ মাছ পুৰা বংলা জ্বলা কি কি কেনেকে খাই ভাল লাগে এইটো এতিয়া চাটনি কৰিব নে কি কৰিব এইটো সেইফালে হাঁহ গৰৈ মাছ পুৰা এই জুতিয়ে বেলেগ আৰু আজি এতিয়া ৰান্ধনি চেঞ্জ এইবাৰ মই ৰান্ধনি বনোৱাটো নাই এনেই লাৰি আছো আৰু বনাব নাজানো অলমষ্ট হৈ গৈছে আৰু কমপ্লিট আলু চালু পুৰা সিজিছে আৰু এটা খোৱাহে কথা এই গৰৈ মাছ ৰাজুকে একদম গৰৈ মাছ পুৰা একদম কৰি আছে আজি ধুবদা ঘৰত একদম তামাম পাৰ্টি আৰু তো আজি কাৰিকৰ মানে বহুত গিটা এই ভাত যে দেখি আছে আপোনালোকে ভাত আৰু হাঁহৰ মাংস মানে ভাতখিনিতো বয়ে বনাইছে হাঁহৰ মাংস যিখিনি আছে কাৰিকৰ বহুত গিটা প্ৰথম 1 2 3 4 লাৰিছো মাত্ৰ বনোৱা হালধি নিমখ যি দিব লাগে গোটেইখিনি ৰাজেনকাই দিছে ধুবদাই কি কৰিছে খৰি দিছে মছলা খিনি দিছে আৰু এইফালে বুবুলাই খালি ফটো উঠিছে নাকি পানী ঢেলিছে আকৌ ফটো উঠিছে বুবুলাই ফেচবুকত আপোনালোকে ফ'ল' কৰি দিব লিংকটো দি আছে ডেছক্ৰিপশ্যন আৰু এতিয়া আমি ভাতটো খাওঁ ভাতখন নেদেখাওঁ নহ'লে মুখ লাগিব আৰু হাঁহৰ মাংস দি খাইছোঁ বাপ্পা আৰে অলৰেডি দুনিয়াৰ কমেণ্টছ আহি আছে অকলে বোলে খালে পেট ফুলে বোলে তো এতিয়া ভাতখিনি খাওঁ আমি তাৰপিছত ওলাই যাওঁ গুৱাহাটীলৈকে আৰু নেক্সট টাইম আমি ধুবদাৰ ঘৰত আহিব লাগিব বাকীখিনি কথা কৈ আছোঁ বাৰু চ' এতিয়া ভাত পানী খালোঁ ধুবদাৰ ঘৰত থেংক ইউ ছ' মাছ ইমান ধুনীয়াকৈ আয়োজন কৰাৰ বাবে তো এতিয়া যাব ওলাইছোঁ এতিয়া আজি যাব নালাগে মানে যাব লাগিব আৰু এঘৰ ৰখি আছে তাত যাব লাগিব তাৰপৰা ৰিটাৰ্ণ আহিলে তাৰপৰা ৰিটাৰ্ণ মানে কি এটা কথা কওঁ এইফালে বাইক চাইক ৰেডি কৰি থৈ দিছে মই যাম বুলি ভাবিছোঁ কিন্তু নাই ধুবদাই কৈছে যে য'ত যাব আছে গৈ পেলাই আকৌ ৰিটাৰ্ণ ইয়াতে আহিব লাগিব ৰাতি বোলে আকৌ খানা দুপৰীয়া মানে হাঁহ চাহ মাৰি পেলাই খানা খুৱাই পেলাই মানে হেৰি হোৱা নাই সন্তুষ্ট হোৱা নাই আৰু এতিয়া চবে মোক মানা কৰিছে এইফালে বৌ ক'ত গ'ল বৌ নাই বৌ এইফালে পিছফালে লুকাই আছে বাইকৰ পিছফালে বৌ লুকাই আছে এইফালে বৌহে কৈছে যে যাব নালাগে এইফালে ভণ্টি আছে ভণ্টিয়ে কৈছে যাব নালাগে এতিয়া কি কৰোঁ ধুবদা মই যাবতো লাগিব ৰিটাৰ্ণ কেনেকৈ আহিম যাব ন থবলৈ যাব আকৌ ল'বলৈ যাব থেংক ইউ ছ' মাছ ইমানখিনি মৰম দিয়াৰ বাবে ঠিক আছে তো এতিয়া গৈ থাকোঁ আৰু কাইলৈ অফিচত লগ পাম বৌয়ে পিছফালৰ পৰা কৈ আছে নহয় আজি থাকিব লাগিব বোলে কালি একেলগে যাম অফিচত চাওঁচোন কি হয় ভিডিঅ'টো পেণ্ডিং হৈ থাকিব চাওঁচোন কি হয় দেখা যাব পৰিস্থিতিয়ে ক'ব আৰু কি হয় নে কি ঠিক আছে ৰাজেনদা ৰেডি হৈ আছে বাইক লৈ এতিয়া মই গুৱাহাটী যাব লাগিব চলো গুৱাহাটী যাব লাগিব হা লগত লৈ আহিব বাপৰে বাপ তো ধুবদা অফিচত লগ পাম কালি বাই বাই তো এনেকৈ আমি ইয়াৰ পৰা ওলালোঁ ধুবদা ঘৰৰ পৰা খুব ধুনীয়াকৈ আয়োজন কৰিছিলে হাঁহৰ মাংস বনাই মেলি ৰাজেনকাই বনাইছিলে এতিয়া ৰাজেনকাই মোক খাব গৈ আছে চুপি মাৰি লৈছে এতিয়াতে তো সেয়া এতিয়া গৈ আছোঁ বাইহাটা চাৰিআলি আমাৰ খুৰা এজনৰ ঘৰত অফিচৰে হয় তেখেত মেনেজাৰ হয় তো তেখেতৰ ঘৰলৈ গৈ আছোঁ এতিয়া আৰু তাৰপৰা মোক আহিব দিয়াটোহে ডাঙৰ কথা আৰু সেইটো হৈছে আৰু ঘৰলৈ মই যোৱাকালিয়ে আহিছিলোঁ মানে যোৱাকালি ইয়াতে আহিছিলোঁ বিয়া এখন খাবলৈ লগটো বনোৱা নাই বাৰু তাৰপিছত মাহীহঁতৰ ঘৰলৈ গ'লোঁ ক'ৰবাত গ'লোঁ তাৰপিছত এইখন গাঁৱলৈ আহিছোঁ বহুতখিনি মৰম পাইছোঁ অফিচৰ ষ্টাফৰ পৰা সকলোৰে ঘৰত গৈছোঁ আৰু
কোনো এজন ব্যক্তি নাই মানে ইয়াতে যোনখিনি আহিছে টানা আজৰ লাগিছে যোৱাকালি ৰাতি টানা আজৰ লাগি গৈছে মানে ই মোৰ ঘৰত থাকিব সি মোৰ ঘৰত থাকিব ই মোৰ ঘৰত থাকিব এনেকুৱা হৈ গৈছে কিন্তু ফাইনেলি লাষ্টত আল্টিমেটলি গৈ পেলাই মই ক'ৰবাত থাকিলোঁগৈ আৰু এতিয়া কথাটো এনেকুৱা হৈছে যে ইমানখিনি মৰম দিছে সকলোৱে তো থেংক ইউ ছ' মাছ আৰু এতিয়া ধ্ৰুৱদাহঁতৰ বৌয়ে কৈছে যে আকৌ আহিব লাগিব তুমি আকৌ এতিয়া আজি কেনেকৈ হ'ল নেক্সট টাইম কেতিয়াবা আহিম বুলি আশা কৰিছোঁ আৰু এতিয়া চাওঁচোন কি হয় ৰাজীন দাই কি কৰে যাব নিদিয়ে লগত লৈ যাব লগত নাখালে ঘূৰাই লৈ আহিব মৰ্ণিং একেলগে অফিচ যাম বুলি কৈ আছে কি অৱস্থা হৈছে আৰু নাজানো আৰু চাই থাকক গোটেই দিছোঁ ত' গাইছ এতিয়া গৈ আছোঁ বাইহাটা চাৰিআলি আৰু এই গৰু সঁচাকৈ গৰু ন এতিয়া গৈ আছোঁ বাইহাটা চাৰিআলি কৈছিলোঁ আগতে নিৰঞ্জনহঁতৰ ঘৰত গৈ আছোঁ আমাৰ অফিচৰ মেনেজাৰ হৈ থাকে সিহঁতৰ ঘৰত গৈ আছোঁ বহুতবাৰ মাতি আছিলে তো যাব পৰা নাছিলোঁ বাৰু কালিৰ পৰা কিবাকৈ আজি মোক এৰি দিছে এতিয়া যাব পাৰিছোঁ কিন্তু উভতি আহোঁনে নাহোঁ তাৰপৰা মই নাজানো আৰু কাৰণ তাতেও মোক ৰাখোকৈ আছে ইফালে ইহঁতেও মোক এৰি দিয়া নাই আপোনালোকে দেখাই পাইছে গোটেইখিনি এতিয়া কি কৰোঁ ঠিক নাই আৰু এতিয়া ৰাজীন দাৰ ওপৰত গোটেইখিনি চিকিউৰিটি আৰু পিছফালে এজন ৰাইডাৰ আহি আছে এইটো ৰাইডাৰ সেই গুৱাহাটী যাব মানে একেবাৰে কি হৈছে আৰু আল্লাহ কিন্তু এয়াই মৰম গাঁৱৰ মৰম নেচাৰেল চ' গাইজ আহি পালোঁ ইয়াতে খুৰাহঁতৰ ঘৰত আৰু এইবিলাক চাওক অলপ আগতে হাঁহৰ মাংস দি ভাত খাই আহিছোঁ আৰু এইবিলাক কিমান কি দিছে ভাত খাই আহিছোঁতো হাঁহৰ মাংস দি আৰু এইবিলাক কি কৰিয়েতো আছোঁ অলৰেডি এইবিলাক কিমান কি দিছে 1 2 3 হা কি অঁ কি দিছে কওক চ' ফাইনেলি আকৌ আহি পালোঁ ধ্ৰুৱদাহঁতৰ ঘৰত ইমানখিনি মৰম দিছে মানে উভতি আহিবলগীয়া হ'ল বৌয়ে বোলে কেমেৰাত আহিব লাজ কৰে সেইকাৰণে বৌ অহা নাই বৌয়ে শুনি আছে কথাবিলাক বৌয়ে মোক কৈছে মই কেমেৰাত নাহোঁ বোলে কিন্তু হ'লেও একবাৰ আনি দিম এইটো বৌয়ে মুখখন ঢাকিছে তো বৌয়ে ক'বলৈ লাজ কৰিছে কিন্তু ইফালে দুজনী টিকলি আছে এই আৰু এই টিকলিজনীয়ে ব্লগ বনাই বোলে কি নাম তোমাৰ কৈ দিয়া আকৌ দীক্ষিতা কি দীক্ষিতা বৈশ্য তোমাৰ চেনেলটোৰ নাম এনেই ব্লগ বনোৱা এনেই ক'ত ব্লগ বনোৱা আকৌ তুমি অঁ এনেই আকৌ আচ্ছা আৰু এইফালে তোমাৰ নাম নৱনীতা কিন্তু মুখখন হ'লে দেখা নাই আমি আৰু এইফালে বৌ এইজনী বৌয়ে বহুত বেছি মৰম কৰিছে হাঁহৰ মাংস খুৱাইছে বনোৱা নাই কিন্তু ধুই দিছে বোলে অঁ জুই দিছে অঁ চ' বাৰু যি কি নহওক বহুত বেছি ভাল লাগিছে ইয়াতে আহি পেলাই আৰু নেক্সট আকৌ যেতিয়া আহিব পাৰোঁ সুবিধা যদি মিলে কেতিয়াবা আকৌ আহিম মাতিবনে বৌ আকৌ বৌ কেমেৰাত আহিব বহুত লাজ কৰে তো সেয়াই আৰু তো ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ আৰু কাইলৈ অফিচ আছে এতিয়া শুওঁ ভাত পানী খালোঁ অলৰেডি এতিয়া শুই থাকোঁ আৰু বাই গুড নাইট